আৰু ৱেইটছ আৰু তন্নতম বিদুল আৰু আপোনালোকে চাই আছে আৰে ভ্লগছে ৰহা 20,000 কাকো পাবি তো মানে আমি আজি যাম বুলি ভাবিছোঁ ইটাৰ ভাটাত যাই কিনে আপোনালোকক ইটা কেনেকৈ বনাওঁ সম্পূৰ্ণ ডিটেইলছখিনি দিম আৰু মানে তাতে কিছুমান ভিতৰা কামো থাকে সেইবিলাক আপোনালোকক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম তো গোটেইখিনি কাম আপোনালোকক দেখাম আমি তো আমাৰ লগত ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক স্কিপ নকৰিব আৰু এই ইটাৰ ভাটাটো আমাৰ পৰা বেছি দূৰত নহয় মানে 5-6 কিলোমিটাৰ দূৰত হ'ব তো তাতে যাম আমাৰ কেতে যাব আৰু এটা আমাৰ ঘৰৰ ল'ৰা আছে সিও যাব লগত তো আমি যাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ আপোনালোক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব স্কিপ নকৰিব বিন্দাছ চাই থাকক আৰু এনজয় কৰক নাজানা বস্তু এটা শিকক তো গাইজ আমি এতিয়া যাবৰ কাৰণে পূৰা ৰেডি মানে কি আৰু ৰেডিয়ে তো আমাৰ ঘৰত চলিবলৈ যে কৈছোঁ এইজন ব্যক্তি মানে কি গান শুনি আছে তই হে বব মাৰ্লি কান্দি থকা গানটো শুনি আছে না আৰু গাইজ এটা কথা আছে মোৰ মানে চৰ্দি লাগি আছে চৰ্দিটো লাগি থকাৰ কাৰণে মাতটো কিবা বেলেগ হৈছে বেলেগ হ'লেও কথা নাই কথাটো কৈ থাকিব লাগিব তো কৈ থাকিম আৰু এটা সৰু সুৰাকৈ ডাইলগ মাৰি দিওঁ মাৰো না মাৰি দিওঁ ছোৱালীগিলা প্ৰেমত পৰলি আইনা বাৰে চাবই আৰু ল'ৰাবোৰে মিয়া খালিবাক চালে লেট্ৰিনত যাবই হয় না নহয় কথাটো আৰু গাইজ আমি এতিয়া ঘৰৰ পৰা ওলাইছোঁ এতিয়া যা চাওঁ বৰ্তমান গাড়ী আনিলে কম এতিয়া বা তেল দিম পাবে তেল দিব দিলে আমি কেইটকাত তেল ভৰাই যাওঁ আপোনালোকে চাই থাকক দেখা পাব কেনে মাছ হৈছে চুমা খাব দি আছে নেকি চুমা এটা খাই দিছোঁ এতিয়া খালি কি হ'ব আপি চাপি থাকিলে বা চুমা খালে ভাল লাগে এনে ভাল নালাগে মোবাইলটোত খাই দি আছোঁ চুমা তো গাইজ আমি এতিয়া তেল ভৰাইলোঁ কেইটকাৰ 30 টকাৰ 10 টকাকৈ দিছোঁ 10 টকাকৈ দিছোঁ তিনিওৰে মাজত 30 টকা এয়া itu kisah lah bindi sebab foto nasa ning gucci nama anu gucci ya ha kia ning gucci ning orang ukat lo jadi lagi bunda nigonis ya mar favat nigonis soalnya bila katis sebo ning gila apa zora deh kapur gila क्या गुट पे लगे एमन ना मेरे kapur gila लैब gila चुल्ली बोयार आगुटे aku na di selana pura nih कुछ আৰু পিন্ধি বেলেগ এনো লেতৰা হ'ব লাগিব তাতে টিচাৰ বেটা তোমাৰ ল'ব লাগে সেইটো সেইকাৰণে মই টি পিন্ধিছোঁ মোৰ বাবু মানে আতে স্কুলৰ পৰা আহিল আলিয়াবু স্কুলৰ পৰা হাই কৰি দি সবে হাই এটা কৰি দি হাই গুড তোৰ কথা শুনছি গাত দে আমি এতিয়া আহি গ'লোঁ ইটাৰ ভেটাত সব চাৰিওফালে এতিয়া আমি মানে প্ৰচেছটো গোটা সম্পূৰ্ণ দেখাম এৰ পৰা যেতিয়ালৈকে মানে প্ৰথমতে কি কৰে কি নকৰে সম্পূৰ্ণ দেখাই আছোঁ গাইজ ইটা বনাব লাগিলে আপোনালোকে জানে মাটি লাগে প্ৰথমতে মানে মাটিটো এই মিচিংটোত এই JCB দি উঠে কেনে মাটিটো ইয়াতে ভৰাই কেনে মাটিটো পুৰা একদম সেই কৰে আৰু মানে গুড়া টাইপ আৰু একদম দেখাই দিওঁ ৰ
এই চাপৰা তাপৰা হৈ থাকে না মাটিবিলাক, তেতিয়া মানে এই মাটিটো সেই হৈ যায়, গুড়া হৈ যায়। বস্তুটো কি কৰে জানা না, তাৰমানে মই কওঁ আপোনালোকে যে গাঁতাটো দেখিছে, এই গাঁতাটোৰ পৰা মাটিটোত মানে জেচিবি দি তোলে, জেচিবি তুলি কিনে এই ওপৰৰ সেইটোত ভৰাই, ওপৰৰ সেইটোত ভৰাই কিনে মানে ইয়াতে ট্ৰেক্টাৰখন লাগে দে, ট্ৰেক্টাৰখনটো মেচিন এটা আছে, মেচিনটো লগাৰ ফলত এইটো মানে ঘূৰাৰ পিছতে মাটিটো ওলাই এই ট্ৰেক্টাৰৰ মানে পিছৰ সেইখিনি পৰে আৰু পৰাৰ পিছত মানে ট্ৰেক্টাৰ দিবা, এই সৰু সৰু গাড়ীকেইখনেদি মানে তাতে দিয়ে আৰু যদি এতিয়া বনায় তো বস্তুটো সেনেকৈ হেৰি কৰে আৰু মাটি এটা বা দুটা ব্যৱহাৰ কৰে, কিছুমানে তিনিটাও ব্যৱহাৰ কৰে। যদি কেতিয়াবা কেইটা ব্যৱহাৰ কৰে সেইটো ভালদৰে নাজানো, যিহেতু আগতে মই এতিয়া এটা মেনেজাৰে আছিলোঁ ক'ব গ'লে, তো অলপ চলপ জানো, জানাই কিনে আপোনালোকক দেখাই আছোঁ, তো চাই থাকক। গাইজ এই যিটো মিচিংটো আছে, এই মিচিংটোৰ পৰা মাটিটো আনি কেনে এইখিনি ইয়াতে দেখে ধৰক এনেকৈ মাটিটো লাইন লাইন কৰি থৈ দিয়ে আৰু ইয়াৰ পৰা ইটা বনায়। তো গাইজ এলা ইটা চাওক বনাই আছে। তো যে না আমাৰ ইয়াতে ক'লা মানে কেনেকৈ কি কৰে আৰু মানে মাটিটো কেনেকৈ ক'ৰ পৰা আনে সেইটো আপোনালোকক ক'লোঁ। আৰু মাটিটো আনি কেনে মানে ইয়াতে ষ্টকো কৰে, ষ্টক কৰিলে এটা বেয়া হয়, মাটিটো শুকাইও যাব পাৰে, শুকাই নাযাৰ কাৰণে কি কৰিছে মানে প্লাষ্টিক ঢাকি থৈছে, প্লাষ্টিক ঢাকি দিলেও মানে অলপ শুকাবই, তেতিয়া অলপ প্ৰব্লেম হয়, অলপ যায়ো যায়। তো যে নহওক বাইদেউ অলপ মানে ভাগৰ লাগিছে, অলপ জিৰাইছে। তো ইটাটো কেনেকৈ বনাই আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণকৈ, এইবিলাক বহুত আছে। আৰু এই ইটাৰ ভাটা বুলি ক'লে মানে এৰিয়াটো বহুত ডাঙৰ হয়, মানে ইটাৰ ভাটা হ'লে মানে এৰিয়াটো ডাঙৰ চাই লাগবই, কাৰণ মাটিৰো কথা আছে না, মাটিটো কাটি থাকিব লাগিব, পলস মাটিটো, কাৰণ মাটিটো নোহোৱা হয় তাৰপিছত বানপানী হ'লে বানপানীত আৰু আহে, নদীৰ কাষৰ মানে জেগাত লাগব আৰু বেলেগত নহয়, মানে অসুবিধা হ'ব। তো যে নহওক ইটা বনাই আপোনালোকক দেখুৱাইছোঁ কেনেকৈ বনায়, তাৰপিছত কেনেকৈ ইয়াৰ পৰা মানে ইটাটো পূৰ্বে লৈ যায় মেনৰ ভিতৰে, সেইটো দেখাম আপোনালোকক। তো ফাৰ্ষ্ট এইটো দেখুৱাইছোঁ। তো গাইজ বাইদেউ ফাৰ্মাটো এতিয়া ধুৱাইছে, এইটো ফাৰ্মাটো দি ইটাটো বনাব, ধুবাই লাগিব, কাৰণ লেতেৰা হ'লে মানে ইটাটো ভাল নহ'ব পাৰে, কাটি হ'ব পাৰে, বেয়া হৈ যায়, সেইটো কাৰণে বাইদেউ ভালকৈ ধুৱাইছে ফাৰ্মাটো। মানে আগতে বনাইছিল, অলপ টাইম বাইদেউ ৰেষ্ট লৈছিল, ৰেষ্ট লোৱাৰ পিছত মানে ফাৰ্মাটো শুকাই গৈছে না, ভিতৰে লাগি থকা বোকাগিলা। তো যে নহওক বাইদেউটো ফাৰ্মাটো ধোৱা হওক, বাইদেউ দেখাই দিব ইটাটো কেনেকৈ বনায়, আপোনালোককো দেখুৱাইছোঁ। তো গাইজ তিৰপলখন গুচাই ল'লা আৰু এতিয়া মানে মাটিটো সেই কৰি ল'ব, চাইডক বালা দি লৈছি মানে আঠা নাখাৰ কাৰণে। তো গাইজ চাওক, প্ৰথমতে মাটিটো মানে সেই কৰি ল'ব, অলপ মাৰি ল'ব এনেকৈ, তাৰপৰা এনেকৈ যাব। তো গাইজ চাওক এতিয়াতো হৈ গ'ল। মানে চিম্পুল চিষ্টেম আৰু মাটিটো ভৰাই দিলা, ভৰাই দি বাছ অলপ পিহি দিলা, পিহি দি কেনে সেই কৰি দিলা, থৈ দিলা আৰু এই আৰু চিষ্টেম। চাওক কৰি যাই আছে কণ্টিনিউ। ইটা বনালে মানে দুটা মাটি বিশেষকৈ ব্যৱহাৰ হয়, নদীৰ কাষৰে মাটি হ'ব লাগিব, বেলেগ মাটি হ'লে নহয়, এটা পলস মাটি আৰু মানে এটা ডাইৰেক্টলি মাটি। তো আৰু আপোনালোকে এটা মানে পদ্ধতি মানে এই ইটাবিলাক যে লাইন লাইন হৈছে, মানে গন্তি কৰা চিষ্টেমটো মানে এটা ষ্টেপত দেখাম, আপোনালোকে চাই থাকক মানে কেনেকৈ দেখুৱাইছোঁ। আৰু বাইদেউহঁতে কিমান ইটা বা বনায় দিনটোত, বাইদেউ কিমান ইটা বনাইনো দিনটোত? 2000 বনায় বোলে। বাইদেউ কিমান বনায়? 2000। 2000 হ'লে ধেমালি নহয়, বাইদেউহঁতে কম কষ্ট কৰা নাই। এই ৰ'দত যেনেকুৱা এটা ৰ'দ দি আছে, মানে ৰ'দটোৰ বহুত তাপ, তথাপিতো এই কষ্টত মানে কামগিলা কৰি আছে। হাজিৰা কিমান বাইদেউহঁতৰ? 2000 বনালি 600, মানে 2000 ইটা বনাব পাৰলি হাজিৰা 600। তো ঠিকে আছে, 2000 ইটা বনাব পাৰি অলপ কষ্ট কৰিলি, তেতিয়া হাজিৰাটো অলপ ঠিকে থাকে। তো আপোনালোকে ইটা বনাই অলপ পদ্ধতিটো দেখুৱাই দিয়া ৰ'ব। আৰু এটা কথা কওঁ, ইটাটো যে বনালা, ইটাটো বনোৱাৰ পিছত মানে ইয়াৰ পৰা ক'ত লৈ যায়, কেনেকৈ লৈ যায় আৰু কেনেকৈ পুৰে সম্পূৰ্ণ দেখুৱাইছোঁ আপোনালোকক।
গাইজ ইটাবিলাকৰ ওপৰত যে মানে আৰু ইটা দিয়া আছে এইটো কাৰণটো কি জানে না আপোনালোকে কাৰণটো ক মানে ধৰি ল'লোঁ আজি বনালোঁ ইটাটো আজি বনাৰ পিছত আজি কিমানকলৈকে বনালোঁ লাষ্ট মানে সেইটো যোনদিনা বনালে লাষ্ট য'ত ৰয় মানে ৰোৱাৰ পিছত তাতে ইটাটো তুলি থৈ দিয়ে মানে তেতিয়া এফালে চাই কেনে কওঁ গন্তি কৰাটো অসুবিধা নহয় সেইটো এইটো এটা সহজ পদ্ধতি আৰু কিছুমানে বালা দিও থৈ দিয়ে বালাৰ ওপৰত থাপ কৰি দি থৈ দিয়ে আৰু বাকী কিছুমানে ইটাও দি থৈ দিয়ে যিটো কৰা সেইটো ভাল আৰু তেতিয়া মানে বস্তুটো পাহৰি নাযায় আৰু মানে ক'ৰ পৰা পাহৰি আজি নতুনকৈ ষ্টাৰ্ট কৰিম আৰু গাইজ এটা কথা কওঁ ইটা গণাৰ পদ্ধতি এটা শিকাম বুলি কৈছোঁ আপোনালোকক মানে একদম সহজ পদ্ধতি এনেকৈ এটা এটাকৈ কিমান গুণি থাকিবি ইমানকেইটা ইটা আছে তো মানে এটা সহজ পদ্ধতি দেখি দিওঁ তো আপোনালোকে পদ্ধতিটো চাই থাকক যে আছে লাইনটো এইটো কেইটা ইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 যেহেতু লাইনত কেইটা ইটা আছে 29টা হল 29টা যা বাকি দিগালে গণিম আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 29 আৰু 18 পূৰণ কৰি দিলি যেমান হয় তাতে ইটা সিমান আছে পলাব ভুলে হ'ব মানে পাক্কা পদ্ধতি গাইছ এইগিলাখান মানে ইটা পূৰ্ব এৰে ওপৰত মাটি থাকিব আপোনালোকে চাব পাৰে এইফালে মানে ইয়াতে তলত গোটাই ইটাই আছে মাটিগিলা গোটাই দিছি মানে ওপৰত থাকি কেনে এই আৰু প্ৰচেছ এনেকৈ সেই কৰে আৰু এইটো কি কৰি আছে তাৰমানে দাদা হা এইটোও পূৰ্ব না কি ইয়াতে এটো এতিয়া সোমাব পাৰি অঁ তো আপোনালোকে চাব পাৰে এটা এটাকৈ সোমাই আছে তাৰমতে এটো মানে এতিয়া থৈ দিয়ে একবাৰ 3টা 6টা 8টা আনছি এলাখান সেই ৰছীৰ ওপৰত সেই দিছি টিউব ছিঙি নাযাৰ কাৰণে আৰু তলত এই আছে মাটিগিলা যদি ঢাকানগিলা মানে ইয়াতে তলত ইটা আছে ওপৰত দি মাটি দিছি কাৰণ তাৰ পাইডাত মানে খালী ভৰি গেলি মানে পূৰ্ববাৰে চেণ্ডেল পিন্ধি আহিব লাগে আৰু ওপৰত আদি তলত ইটা পুৰি আছে না আৰু ইটাগিলা প্ৰায় 14 দিন 15 দিন পিছত ওলায় আৰু একবাৰ সোমাই দিয়াৰ পিছত 14-15 দিন পিছত ওলায় ইটাটো তাই সম্পূৰ্ণ হয় আৰু 15 দিন পিছত কিহৰ কাৰণে দিব অঁ মুচপে লাগব নহ'লে হাৱা লৈ আপোনালোকে ইটাগিলা কেনেকৈ পুৰে হয়তো দেখিছোঁ আৰু একবাৰ কওঁ এইগিলা যে চাইডত ইটাবিলাক দেখছি ইটাবিলাক মানে ইয়াতে থাপ কৰা হৈছে আৰু থাপ কৰাৰ পিছত মানে তাৰে ওপৰত যে মাটি দিব মাটি দিয়াৰ পিছত মানে এইবিলাক যে দেখছে ইয়াতো আছে মাটি আৰু তলত মানে সেইবিলাক যে দেখিছিলে আড়াল দিয়া আছে মানে ঢাকানৰ নিচিনা তাতে মানে কয়লাগিলা যেতিয়া জুইগিলা নামি যায় তেতিয়া সদায় আৰু কয়লা সোমাই দি থাকে সেইটো আৰু বাকী এতিয়া ওলাব ৰওনা 15 দিন পিছত ওলাব দেৰি লাগিব পালে আপোনালোকক দেখাম ধৰিলে নাই আৰু তো এইখিনিয়ে আৰু ভিতৰে সেই আছে জুই আজিৰ ভিডিঅ' এখিনিয়ে আছিল ইয়াতে সমাপ্ত আৰু আমি এতিয়া ঘৰত যাওঁ লাগিলে তো যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব মাফ কৰি দিব আৰু মানে যিমানখিনি পাৰোঁ সিমানখিনি মানে দেখুৱাৰ চেষ্টা কৰিলোঁ পিছলৈ আৰু চেষ্টা কৰিম আপোনালোকে ছাপোৰ্ট পাৰ্মিশ্যন নিদিয়ে গাইজ পাৰ্মিশ্যন নিদিয়ে মানে ইয়াতে ভিডিঅ' কৰিবৰ কাৰণে কিবাকে আৰু আহি কেনে কৰিলোঁ আৰু কৈ মিলি কেনে তো এখিনিয়ে আছিল আপোনালোকৰ যদি কেতিয়াবা ইটা ভেটাত মানে ভিডিঅ' বনাব যায় না তো আগে মালিকক সুধি ল'ব পাৰ্মিশ্যনটো লৈ ল'ব তাৰপিছত দিব আহিছে গাড়াৰ পৰা সেনেকৈ মানে এলা ইটাগিলা ওলাই আছে এনেকৈ 15 দিনমান লাগব আৰু এইগিলাখানো মানে সোমাইছি 15 দিন পিছত ওলাব
এই আর গাইস সব ফালে খালি ইটা এইটো এটা ঘৰ বনাই থৈ দিছি অকাল ইটাৰে আৰু ৰেঙে আমাৰ শিখৰ খাব নাপাই পাগলা হৈ আছে তাৰ কি ইচ্ছি ও ৰেং তাৰ কি ইচ্ছি বোলে ও ইটাৰ ভাতত আনি ঘূৰি দিলে এনেকুৱা হ'ব দেখিছ না কি বঢ়িয়া আছে বগা হৈ গৈছে তো আমি এতিয়া যাওঁ আৰু ঘৰক এখানে গাড়ী আমাৰ গাড়ীত উঠো আৰু যাওঁ তো গাইছ বাই বাই টাটা